গুড মৰ্নিং তেজপুৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আছোঁ তেজপুৰত। যোৱাকালি ৰাতি 1টা বজাত আহি পালোঁ তেজপুৰ তিনিচুকীয়াৰ পৰা। পূৰা 15 ঘণ্টাখন গাড়ী চলাইছে। গাড়ীতে আছোঁ, লখিমপুৰত মাজতে ৰখিছোঁ। লখিমপুৰত আপোনালোকে আগৰ ভিডিঅ'টোত দেখিছে, ডিনাৰো কৰিলোঁ। আৰু আমি আজি আছোঁ, ৰিজৰ্টখন হৈছে দি আলোহা। ভালকৈ ৰিজৰ্টখন দেখাম বাৰু। সৌটো আমাৰ কটেজ আছিল, খোৱা এই তিনিটা। ৰিজৰ্টখন নতুনকৈ বনাইছে। এতিয়া মই ব্ৰেকফাষ্টটো খাই লওঁ, আপোনালোকক লগ পাই আছোঁ। আৰু তেজপুৰনো ক'ত ক'ত যাওঁ সেইটো দেখাম। এইফালে মই গানত নাচি আছে। ৰ'ব, মই বেক কেমেৰাটো কৰি দিওঁ, আপুনি নাচি থাকক। তেজপুৰত আমাৰ ৰিজৰ্টখন দি আলোহা কটেজ আছে। সেইপিনে দুটা, এইপিনে এটা। একদম ব্ৰহ্মপুত্ৰৰ ওচৰতে হয়। ইয়াতে বহি চাহ তাহ খাব পাৰি, ধুনীয়াকৈ দেখাই দিছোঁ। সোফা এখন আছে, বেড, ডাবল বেড, ৱাৰ্ড্ৰব। ইয়াতো কিবা খাব পাৰে, স্পেচ আছে। আৰু এয়া গ্লাছ, মিৰৰ, গৰম পানীৰ কেটলে। এইটো হৈছে বাথৰুমটো ভালেই হয়, ক্লিন একদম। আমি আহি পালোঁ মহাভৈৰৱ মন্দিৰ। ইয়াতে চাকি লৈ লওঁ। গাড়ীখন ৰাস্তাৰ এইখিনিতে পাৰ্ক কৰিছোঁ। চাকি দিব কৈ দিয়ক, আপুনি কৈ দিয়ক। বাবাৰ ওচৰত আহিছে, বাবাই লৈ আহিছে চাকি ধূপ লৈ। আমি মহাভৈৰৱৰ পিনে আগবাঢ়িছোঁ। এইখন হৈছে গেট, মেইন গেটখন। আৰু এয়া মন্দিৰটো আগত। এবাৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। আৰু চাকি ধূপখিনি ইয়াতে জ্বলাব লাগিব। চাকি ধূপখিনি জ্বলাই লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। মহাভৈৰৱৰ পৰা সেৱা কৰি ওলালোঁ। ভিতৰত কেমেৰা এলাউ নকৰে, সেইটো কাৰণে দেখাব নোৱাৰিলোঁ আপোনালোকক। এতিয়া 1:30মান বাজিলে, আমি যাওঁৱেই আৰু গুৱাহাটীলৈ আৰু ৰিটাৰ্ণ যাব লাগিব। ওলাওঁতেও দেৰি হৈছে, ৰাতি 1টা বজাত পাইছোঁ। আপোনালোকক কৈছোঁৱে এওঁলোক আহিব, আমাৰ এওঁলোক আহিলে। মহাভৈৰৱৰ পৰা আমি ডাইৰেক্ট অগ্নিগড়লৈ আহিলোঁ। মহাভৈৰৱৰ পৰা অগ্নিগড়ৰ বেছি ডিষ্টেঞ্চত নাই। আপোনালোকে গুগল মেপ চাই সেনেকৈ আহিব। বেছি দূৰত নাই, প্ৰায় 5-10 মিনিটৰ ৰাস্তা। আৰু এতিয়া আপোনালোকক ওপৰলৈ লৈ যাওঁ, অগ্নিগড় দেখাওঁ। অগ্নিগড়ত গৈ আছোঁ। হিষ্ট্ৰীৰ কথা কৈ বুজাই গৈ আছে এওঁলোকে আগে। মই পিছে আগতে বাৰু মই আহিছোঁ বহুতবাৰ। ওপৰত আছে, ওপৰত এতিয়া নাই। খোজকাঢ়ি চাই এতিয়া বোলে জচ আহিছে। আপোনালোকে আহিছিল নে আগতে? ডিচেম্বৰ মাহ পৰি আছে যিহেতু, স্কুলৰ ষ্টুডেণ্টো আহিছে ইয়াতে। এনেকে দিলেহে ভাল হৈছে। যদি আহা কিয় ফটো উঠবা, চলি পুলিৰ আগতো ইমাহা কৰিব লাজ নকৰে। অগ্নিগড়ৰ পৰা ওলালোঁ, এতিয়া যাম আমি ক'ল পাৰ্ক। যিমান পাৰোঁ সোনকালে ওলাব চেষ্টা কৰিছোঁ, তথাপিও মানে আন্ধাৰ হ'বই, ৰাতি হ'বই। লাঞ্চটো আমি বাহিৰতে কৰিম। এতিয়া সোনকাল যাব লাগে আৰু। আহি গ'ল আমাৰ মানুহখিনি। ক'ল পাৰ্ক যোৱাৰ আগত আমি এতিয়া গৈ আছোঁ গণেশ ঘাটলৈ। ব্ৰহ্মপুত্ৰৰ ঘাট আৰু এটা দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। গণেশ ঘাট পালোঁ আমি, তাৰপাছত নেক্সট আমি ক'ল পাৰ্ক যাম। গণেশ ঘাটৰ অকণমান ভিউটো দেখাই দিছোঁ, ৰৈছোঁ যাতে দেখাই দিওঁ আৰু আপোনালোকক। এইটোৱে হৈছে গণেশ ঘাট, আৰু নদীটো হৈছে ব্ৰহ্মপুত্ৰ নদী। আপোনালোকে
ফুৰিব আহিব পাৰে, পিকনিকো খাব পাৰে, কিন্তু পিকনিক খাব ইয়াতে এলাউ নকৰে। আগত এখন ফিল্ড আছে, তাত খাব পাৰে। আৰু ইয়াৰ পৰা কলীয়া ভমৰা দলংখনো দেখা পায়। মই জুম কৰি দিছোঁ ওৱা। কোল পাৰ্কৰ ওচৰতে ষ্ট্ৰীট ফুডৰ দোকান বহুত কেইখন আছে। ইয়াতে ম'ম' আৰু কিবা খাই লওঁ। ৰাতিপুৱা ব্ৰেকফাষ্টটো ভালকৈ কৰা গৈছিল। এতিয়া ম'ম' খাওঁ ৰ'ব, ম'ম' চাওমিন টাওমিন কিবা খাওঁ। ইয়াতে পৰঠা খাই আছে তেওঁলোকে ইয়াতে। আমি ম'ম' খালোঁ আৰু এতিয়া চিকেন ৰ'ল খাম। তাৰপিছত নেক্সট আৰু পেটত কি জাগা থাকে আৰু খাই যাম আৰু। ৰ'ল আহি গ'ল। এখেতৰ দোকানতে খালোঁ আমি, আৰু এই দাদাজনে বোলে মোৰ ভিডিঅ' চাইছে। খানাটো বিৰাট টেষ্টি আছিল, আপোনালোকে খালোঁ, ভাল লাগিল। আকৌ আহিম আহিলে। এখন আগত পাৰ্কিং কৰিছিলোঁ, কিন্তু কোল পাৰ্কৰ সন্মুখত পাৰ্কিং স্পেচ আছে ইয়াতে, আমি ইয়াতে থলোঁ গাড়ীটো। এতিয়া ভিতৰত সোমাম, আপোনালোককো দেখাওঁ। ব'টিং কৰিম ৰ'ব তাত। আৰু এই পাৰ্কখন আগতে কোল পাৰ্ক আছিলে, নাম মানে কোল পাৰ্ক আছিলে। এতিয়া মানে চিত্ৰলেখা উদ্যান বুলি নামটো দিছে, নতুনকৈ দিছে। এতিয়া আমি এণ্ট্ৰি কৰিলোঁ। অলপ ৰাতি হ'লে আৰু বেছি ধুনীয়া লাগে পাৰ্কখন, লাইট টাইট জ্বলে ন। আৰু এতিয়া ফুলবিলাক ৰুইছে, কিন্তু লগা নাই, ফুলা নাই মানে। টিং কৰোঁ তলত এওঁলোকে টিকট কৰিব গৈছে। কিমান প্ৰাইচ কি কথা মই সুধি আপোনালোকক কৈ আছোঁ ৰ'ব। আহিলে তেজপুৰ আহিলে ইয়াতে আহিব কল পাৰ্কত। এই পুখুৰীটোৰ চাৰিওফালে ব'টিং কৰিয়ে আছে বৰ্তমান। বটত মানে 50 টকা, 4জন উঠিব পাৰে। ইয়াতে ৰৈ আছোঁ, লাইফ জেকেট আছে। ব'টিং কৰি আছোঁ, ব'টিং কৰিম। আমি ৱেইট কৰি আছোঁ, আহি পোৱা নাই ব'টখন আহিলে আমি ধুনীয়াকৈ ব'টিং। এখন ব'টত 4টা উঠিব পাৰি, আমাক 3খন ব'ট লাগিব। আৰু সন্ধিয়া 5টালৈকে এলাউ কৰে, 5টাৰ পিছত মানে উঠিব নোৱাৰি। মাহঁত গ'ল, তাৰপাছত আমি আৰু মনিহঁত যাম। ফাইনেলি ব'টত বহি ল'লোঁ। এতিয়া আপোনালোকক ইয়াৰ পৰাই দেখাম চাৰিওফালটো। এওঁলোকে পূৰা গান মাৰি মাৰি আহি আছে, চাওঁ শুনক গান। আৰু গান গাওঁ, জোচ চাওক, ব'টিং কৰি ৰাইজ জোচ। আৰু জোচ কেনেকুৱা বঢ়িয়া। ব'টিং কৰা হৈ গ'ল, এতিয়া গাড়ীলৈকে গৈ থাকোঁ। আগত আছে গাড়ী, অলপ আন্ধাৰ হ'ল, লাইট টাইট জ্বলিছে। আপোনালোকে তেজপুৰ আহিলে এইকেইটা ঠাই আপোনালোকে চাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই, নেক্সট ভিডিঅ'ত আকৌ এটা নতুন ঠাইৰ সৈতে আপোনালোকক লগ পাই আছোঁ।